এয়া ভাওনা চাবলৈ ৰেডি হৈ গ'লো আৰু এজনী আমাৰ গুণগুণ এফালে এজনী জাগিতি ওলাই আহিছে জোতা মা হা জোতা পিন্ধা এফালে আমাৰ আৰু তাত গৈ আপোনালোকক লগ পাই আছোঁ চাই থাকিব ভণ্টি আহি আছোঁ ভাওনা চাবলৈ আমি গৈ আছোঁ আমাৰ নৱম আৰক্ষী বাহিনীৰ প্ৰাংগণত ভাওনাখনৰ নাম কি ভাওনাখনৰ নাম কি এই নাজানো ভাওনাখনৰ নাম নৰসিংহ নৰসিংহ মোৰ নাম বিন্তি বৰা মই পাৰ্ট লৈছোঁ লক্ষীৰ আপোনালোক সবেই আহিব চাবলৈ ভাওনাখনৰ নামটো কৈ দিয়া ভাওনাখনৰ নাম হৈছে নিসিংহ মুৰাৰী আৰু কেনেকুৱা হয় চাই কমেণ্ট এটা কৰি দিব নিসিংহ মুৰাৰী জয় আপুনি জয় তেতিয়ালৈকে যায় আৰু ভাওনাখন দেখুৱাই থাকিব আপোনালোকে চাই থাকিব আৰু কেনেকুৱা লাগে লাষ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বহুত ধুনীয়া নাচ নিসিংহ মুৰাৰী আপোনালোকে চায়ো ভাল পাব আৰু ভিডিঅ'টো মই দিবলৈ চেষ্টা কৰিছে আপোনালোকে চাই বুলি আশা ৰাখিছোঁ Pode
জন্মদিনী ভাবে দৈত্যৰ গন্ধ দূৰতে বিদুৰ কৰে হয় চাপ খবৰ দিবলৈ সময় নালাগে শুনাব ভৱিষ্যত ভাবি দেবতা মণ্ডলে প্রমাণ করে সামান্য ক্ষুদ্র প্রগতি নয় কিন্তু তোমাৰ পিছে এই কথা মানি নহয় আনকি চিনি ভৰি নাম শুনিলে তোমাৰ পিছে খং কৰে হৈ পৰে তাৰ কাৰণে আপুনি চিন্তা নকৰিব মই কৈছোঁ কি এই কথা কওঁ তেওঁৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মই মৰম কৰে কথা কৰলা তুমি চেষ্টা কৰিলে পাৰিবা আৰু বলা প্ৰহ্লাদ গুৰুবৰৰ মাজতে
আপুনি বাৰু মোৰ এক চিনি পায় নেকি? নাই জংকাৰ, মই এতিয়া কাহিনী শুনিছিলোঁ। মই দেখে দেখে বমি ফুৰা হয় না হয়তো কেতিয়াবা ক'ৰবাত শুনিবও পিতা তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালানে বাৰু পিতা? শ্ৰীহৰি নামটো মই দ্বিতীয় মুখেৰে উচ্চাৰণ কৰা তোমাক এই কথা কোনে কয়? পিতা শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আদি আঁতৰি পলাই পিতা। এই শিক্ষা তোমাক কোনে দিলে? হৰি মূৰ্খৰ শত্ৰু ভাবে সকলোৱে। সেইকাৰণে আজিৰ পৰা এই ভক্তি শক্তি হৰি নাম মুখত উচ্চাৰণ নকৰিবা। ঠিক আছে হয় এইখন লাগি যাব।